মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ পাঠ ৯ তানসেন আৰু হৰিদাস সেই পাঠটি পঢ়িম। তানসেন আৰু হৰিদাস। আমি আকবৰ, বীৰবল আৰু তানসেনৰ নাম শুনিছোঁ। আকবৰৰ ৰাজসভাৰ ৰাজগায়ক তানসেন ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী উজ্জ্বল তাৰকা আছিল। বীৰবল, তোডৰমল আদিৰ লগতে তেওঁ আকবৰৰ ৰাজসভাৰ নৱৰত্নৰ এগৰাকী। কিন্তু গুৰুৰ সন্মুখত তানসেনৰ উজ্জ্বলতাও ম্লান পৰি যায়। কাহিনীটোৰ মাজেৰে তানসেনৰ গুৰু হৰিদাসৰ গীত সাধনাৰ মাহাত্ম্যৰ কথা পঢ়ো আহা। আকবৰৰ ৰাজসভাৰ ৰাজগায়ক তানসেন আছিল ভাৰতৰ সংগীত বিদ্যাৰ ঘাই ওজা। সেই কালত তেওঁৰ সমকক্ষ গায়ক ভাৰতবৰ্ষত নাছিল বুলিব পাৰি। তেওঁৰ সংগীতৰ অদ্ভুত ক্ষমতাৰ বিষয়ে বহুত কাহিনী প্ৰচলিত আছে। মানুহে ভাবিছিল যে তানসেনে গান গাই গাই বৰষুণ দিয়াব পাৰিছিল, জুই জ্বলাবও পাৰিছিল। তাইৰ গান শুনি শ্ৰোতাৰ মন হাত পৰিছিল আৰু তেওঁলোকে নতুন উদ্দীপনা লাভ কৰিছিল। তানসেনৰ গুৰু আছিল স্বামী হৰিদাস। তেওঁ যে কেৱল এজন গায়কহে আছিল এনে নহয়, এজন পৰম ভক্তও আছিল। হৰিদাসে সদায় গান গাই ঈশ্বৰৰ ভজনা কৰিছিল। সাধাৰণ গায়কৰ নিচিনাকৈ দৰবাৰত বা বিয়া-সবাহত মানুহৰ আমোদ প্ৰমোদৰ কাৰণে তেওঁ গান গাই নুফুৰিছিল, কাৰণ তেওঁৰ মনত সংগীতবিলাকৰ বস্তু নাছিল। ঈশ্বৰৰ উদ্দেশ্যেহে তেওঁ গান গাইছিল। মানুহৰ সমাগমৰ পৰা আঁতৰত স্বামী হৰিদাসৰ আশ্ৰম আছিল। তানসেনে সদায় আকবৰক গান শুনায়। এদিন তানসেনৰ গান শুনি আকবৰ আন দিনাতকৈ অধিক মোহিত হৈছিল। গান শেষ হ'লত আকবৰে তানসেনক সুধিলে, "এই জগতত তোমাতকৈও ভাল গান গাব পৰা মানুহ আছেনে?" তানসেনে অলপ বেলি মনে মনে থাকি সুধিলে। সম্ৰাটে এই কথাষাৰ কিয় বা সুধিলে? আকবৰে উত্তৰ দিলে, "কাৰণ ইয়াতকৈও যে মধুৰ সংগীত আছে আৰু তোমাতকৈও কোনোবাই বেছি শুৱলাকৈ গাব পাৰে, সেইটো মোৰ বিশ্বাসেই নহয়।" তানসেনে নম্ৰভাৱে হাঁহি ক'লে, "সম্ৰাট, সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা, তাৰ কোনেও পাৰ পাব নোৱাৰে। সংগীত যে কিমান বেছি মধুৰ হ'ব পাৰে সেই ধাৰণা মানুহে মনলৈকো আনিব নোৱাৰে। সম্ৰাটৰ মানত মোতকৈ ডাঙৰ গায়ক নাই, কিন্তু মোতকৈও ভাল গায়ক আছে।" এইবাৰ আকবৰে ব্যগ্ৰভাৱে সুধিলে, "তোমাতকৈ ভাল গায়ক কোন সেইজন?" তেতিয়া তানসেনে মিচিকিয়াই হাঁহি উত্তৰ দিলে, "মোৰ গুৰু স্বামী হৰিদাস।" এইবুলি তানসেনে তেওঁৰ গুৰুৰ উদ্দেশ্যে এটি সেমা জনালে। আকবৰে ক'লে, "তেওঁ ক'ত থাকে? মই দেখোন ইমান দিন তেওঁৰ নামকে শুনা নাই।" তানসেনে ক'লে, "আপোনাৰ ৰাজধানীৰ পৰা আঁতৰত এটি পৰ্ণ কুটীৰত তেওঁ বাস কৰে। সম্ৰাটে তেওঁৰ নাম নুশুনিব পাৰে, কাৰণ সমাজত খ্যাতি পাবৰ কাৰণে তেওঁৰ সমূলি হাবিলাস নাই।" তানসেনৰ কথা শুনি হৰিদাসৰ গান শুনিবলৈ আকবৰৰ বৰ ইচ্ছা হ'ল। আকবৰে হৰিদাসক তেওঁৰ ৰাজদৰবাৰলৈ লৈ আনিবলৈ তানসেনক অনুৰোধ কৰিলে। তেতিয়া তানসেনে ক'লে, "স্বামী হৰিদাস কাৰো কথামতে কলৈকো নাযায়।" আকবৰে আচৰিত হৈ সুধিলে, "মোৰ আদেশ পালেও নাহিবনে?" তানসেনে ক'লে, "হয় সম্ৰাট, ঈশ্বৰে হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাকেহে কৰে, আন কাৰো আদেশলৈ কৰ্ণপাত নকৰে।" হৰিদাসৰ বিষয়ে শুনি তেওঁক চাবলৈ আৰু তেওঁৰ গান শুনিবলৈ আকবৰৰ কৌতূহল দুগুণে চৰিল। সম্ৰাটে ক'লে, "তেনেহ'লে তোমাৰ গুৰুৰ ওচৰলৈ মোকে লৈ ব'লা।" তানসেন মান্তি হ'ল। দুটা ঘোঁৰাত উঠি তানসেন আৰু আকবৰ ওলাই গ'ল। আশ্ৰমৰ অলপ আঁতৰত দুয়ো ঘোঁৰাৰ পৰা নামি খোজকাঢ়ি আশ্ৰমৰ পৰ্ণকুটীৰত উপস্থিত হ'ল। সেই সময়ত হৰিদাস কুটীৰৰ চোতালতে বহি আছিল। তেওঁ তানসেন আৰু আকবৰক ইংগিতেৰে বহিবলৈ ক'লে। দুয়ো বহিল। তানসেনে প্ৰণাম কৰি ক'লে, "গুৰুদেৱ, সম্ৰাট আকবৰে আপোনাৰ মুখৰ পৰা এটি গান শুনিব খোজে।"
হৰিদাসে আচৰিত হৈ তানসেনৰ মুখৰ ফালে চাই ক'লে, তানসেন, তুমি মোৰ কথা নজনা হলা নেকি? মই যে মানুহৰ ইচ্ছা অনুসৰি গান নাগাওঁ, ঈশ্বৰৰ সন্তুষ্টিৰ কাৰণেহে গাওঁ। তানসেনে বুজিলে যে গুৰুৰ মন সহজে টলাব পৰা নাযাব। সেয়ে তেওঁ মনে মনে এটা বুদ্ধি পাঙিলে। তেওঁ নিজেই এটা গীত জুৰিলে। তেওঁ ইচ্ছা কৰিয়েই গীতটো ভুলকৈ গাবলৈ ধৰিলে। প্ৰধান শিষ্য তানসেনৰ মুখত ভুল সুৰ শুনি স্বামী হৰিদাস হৰহ-পৰ ধীৰেৰে থাকিব নোৱাৰিলে। নাই হোৱা বুলি তানসেনৰ মুখৰ পৰা গীতফাঁকি কাঢ়ি লৈ তেওঁ নিজেই গাবলৈ ধৰিলে। গাওঁতে গাওঁতে তেওঁ আপোন পাহৰা হ'ল আৰু এইদৰে কিমান সময় গ'ল কোনেও ধৰিবকে নোৱাৰিলে। গীত শেষ হোৱাৰ পাছত আকবৰৰ এটা মধুৰ সপোনৰ পৰা সাৰ পাই উঠা যেন লাগিল। তাৰ পিছত দুয়ো হৰিদাসক ভক্তিভাৱে প্ৰণাম কৰি বিদায় ল'লে আৰু লাহে লাহে ৰাজধানীলৈ উভতি যাওঁতে বাটত দুয়োজন নীৰৱে আপোন আপোন চিন্তাত মগ্ন হৈ গৈছিল। কাৰো মুখৰ পৰা এষাৰ কথাও ওলোৱা নাছিল। আশ্ৰম পাৰ হৈ ঘোঁৰাত উঠি বহুত পৰ যোৱাৰ পাছত আকবৰে তানসেনক ক'লে, তানসেন, মই ইমান দিনে যি ভাবি আছিলোঁ সেয়া আজি ভুল প্ৰমাণিত হ'ল। ইমান শুৱলাকৈ গান গাইছে, তোমাৰ দৰে গায়কৰো গুৰু তেওঁ। ইমান প্ৰতিভাশালী, অথচ এটা সাধাৰণ জীৱন নিৰ্বাহ কৰি নীৰৱে সাধনা কৰি আছে।